নতুন বছৰত প্ৰিন্সি ফাৰ্নিচাৰ লৈ আহিছে বাম্পাৰ অফাৰ 99000ত তেওঁলোকে এটা বিয়াৰ পেকেজ ৰাখিছে। এই আপডেটটো আপোনালোকক দিওঁ বুলি আহিলো আৰু লগতে প্ৰিন্সি ফাৰ্নিচাৰ কালেকশ্যনসমূহ দেখাবৰ কাৰণে চেষ্টা কৰি মনোজ দা শেহতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাওঁ আপোনাক। তোমাকো থাকিল শুভেচ্ছা, ধন্যবাদ। এতিয়া আহক আমি 99000ৰ যিটো পেকেজ আছে বিয়াৰ পেকেজ আজি আপোনালোকক সেইটো মই প্ৰথমে দেখাম, তাৰপিছত আৰু নিউ ইয়েৰত তেওঁলোকে যি কালেকশ্যন লৈ আহিছে প্ৰিন্সি ফাৰ্নিচাৰ সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম। প্ৰিন্সি ফাৰ্নিচাৰ 99000ৰ যিটো বিয়াৰ পেকেজ সেই পেকেজটো দিব এখন কিং সাইজৰ বেড যিখনত আমি বৰ্তমান বহি আছো আপোনালোকে দেখিছে, আৰু তাত এটা মেট্ৰেছো দিব। এইটো যিটো অকণমান দাঙি দেখাই দিছে এইটো মেট্ৰেছ থাকিব। মেট্ৰেছটোৰ লগতে আপোনালোকে এই কিং সাইজ বেডখন চাওক, এইফালে বক্সৰ এখন বেড মানে ধুনীয়াকৈ সামগ্ৰীসমূহ ৰাখিব পাৰিব। কিং সাইজ ন ইয়াৰ পেকেজৰ প্ৰথমটো আপোনালোকক সামগ্ৰী দেখাইছো এখন বেড। এই বেডখনৰ লগত আৰু কি কি সামগ্ৰী থাকিব 99000ৰ যিটো পেকেজ? এটা 6 সিটাৰ ডাইনিং পাব, আলমাৰি 2 ডোৰ পাব, সোফা এটা পাব, সোফাৰ লগত চেণ্টাৰ টেবুল থাকিব, এটা কাঠৰ আলনা থাকিব, লগত এটা ধুনীয়া ড্ৰেছিং থাকিব। 99000ৰ যিটো বিয়াৰ পেকেজ আপোনালোকক দেখালো, তাত আপোনালোকে 8টা সামগ্ৰী ল'ব পাৰিব আৰু লগতে আপোনালোকক প্ৰিন্সি ফাৰ্নিচাৰৰ পৰা এটা বিশেষ উপহাৰ দিব, সেয়া হৈছে প্ৰেছাৰ কুকাৰ। আৰু বিয়াৰ পেকেজৰ বিষয়ে অকমান মনোজ দা, যদি 2 লাখ টকা আপোনাৰ পেকেজ হয়, কিং সাইজ উডেন হেড বক্স বিছনা, তাতে আপোনাৰ প্লেইন হেড আছিলে, ইয়াৰটো পিছফালেও আপোনাৰ বক্স পাই যাব। আৰু যিটো মেট্ৰেছ লাগি আছিলে এইটো আপোনাৰ ছুপাৰ কয়াৰ হ'ব, এইটো দামী কোম্পানীৰ হয়, ব্ৰেণ্ডেড হয়। 6 সিটাৰ উডেন ডাইনিং পাব, লগতে 3 ডোৰ বেলজিন আলমাৰি পাব, উডেনত সোফা পাব, উডেন চেণ্টাৰ টেবুল পাব, উডেন ড্ৰেছিং টেবুল পাব, উডেন প্লেন আলনা পাব আৰু ৱাশ্বিং মেচিন পাব। আৰু ইয়াত গিফ্ট কি থাকিব আপোনালোকৰ ফালৰ পৰা? হয়, ট্ৰলি বেগ এটা খুব ধুনীয়া। পেকেজ ৱাইজ যদি আপোনালোকে অকমান আপডেট হবলৈ গৈ থাকে, নহলে 3 লাখ টকা লয়, তেনেহলে 3 লাখ টকাটো স্মাৰ্ট LED টিভি এটা গিফ্ট দিব তেওঁলোকে। আৰু তাত যিখিনি মানে ফাৰ্নিচাৰ সামগ্ৰী থাকিব সেইখিনি কোৱালিটিৰ আৰু বেষ্ট থাকিব, আৰু 2-এটা সামগ্ৰী বেছি বাঢ়ি যাব। মানে নিউ ইয়েৰৰ কালেকশ্যন কি কি ৰাখিছে বা কি কি আপডেট হৈছে আমি অকমান দেখাবৰ কাৰণে চেষ্টা কৰিম। মনোজ দা, ৰাইজৰ খুব দাবী এটা আছিলে যে অকমান কম বাজেটত এল সোফা বনাব নোৱাৰি নেকি, এনে 50 ওপৰত যায় প্ৰায় মানে এল সোফা বিলাক। চ' আমি এটা বনাইছো, ৰাইজৰ প্ৰবল দাবীত 40,000 টকাৰ ভিতৰত পাই যাব এইখিনি। এই গোটেই সেটটো এল দুটা আছে, চেণ্টাৰ টেবুল আৰু এই পিলো। এল সোফা ইয়াত যথেষ্ট ইয়াত এভেইলেবল আছে। আপোনালোকক যি কালাৰ লাগে বুলি কয় সেইটো কালাৰ আপোনালোকে ইয়াত লৈ যাব পাৰিব। বোলে কালাৰটো আপোনালোকৰ পচন্দ হোৱা নাই, তেনেহলে আপোনালোকক মানে এইটো কাষ্টমাইজ কৰি আকৌ কালাৰটো চেঞ্জ কৰি খুব সুন্দৰকৈ আপোনালোকক দিব। এয়া হৈছে নৰ্মেল সোফা। আপোনালোকক অকনমান মই কালেকশ্যনসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিলো। মনোজ দা, এইযোৰ প্ৰাইচ কিমান ৰাখিছে আপোনালোকে? এইটো পুৰা পিয়ৰ চেগুনৰ হয়, এইটো তোমাৰ 58 মান পৰিব। 58,000। আৰু এইফালে চব যথেষ্ট আছে কালেকশ্যন। আপোনালোকৰ কিমান প্ৰাইচ? এইবিলাক 34,000। আৰু এইযোৰ এইটো 34,000ৰ এইফালে প্ৰায় 3-4যোৰ মান এনেধৰণে কালেকশ্যন তেওঁলোকে ৰাখিছে। মন পচন্দৰ যিকোনো কালাৰ লাগিলে আপোনালোকে ইয়াত কাষ্টমাইজ কৰি ল'ব পাৰিব। ধুনীয়াকৈ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলো। আৰু এইফালে বেড এভেইলেবল আছে আপোনালোকৰ। এয়া চাওক, প্লেন বেড আৰম্ভণি কিমান প্ৰাইজৰ পৰা আছে? প্লেন বেড আপোনাৰ যদি কিং সাইজ হয় আপোনাৰ 35,000 টকাৰ পৰা আৰম্ভ হ'ব। হেড বক্স হয় আৰু কিং সাইজ হয়, ইয়াতো আপোনাৰ বক্স আছে আৰু ইখনতো আপোনাৰ বক্স আছে, ঠিক আছে, দুইফালে বক্স আছে। এইটো 40,000 টকা হয়। যদি প্ৰণৱৰ ভিডিঅ' লাইক শ্বেয়াৰ কৰি আহে আৰু কিবা এটা আমি ডিছকাউণ্ট কৰি দিব। ধুনীয়া এটা আলমিৰা আপোনালোকে দেখিব পাৰিছে। কালাৰটো ভাল লাগিছে। এইটো কি কোম্পানী? এইটো টাটা ষ্টিল। হয়, চাগে যথেষ্ট হ'ব। অলপ হাই, যদি বাজেটটো আপোনাৰ হাই, এইটো ল'ব পাৰে। খুব ধুনীয়া ইউনিক পিচ হয়। এলিগেটৰ বুলি কয়, এখন দেখিছা হেৰি ঘৰিয়ালৰ বাকলি নিচিনা অকমান হেৰি কৰা, খুব চলিছে আজিকালি। প্ৰাইচটো কিমান ৰাখিছে মনোজ দা? এইটো চাব লাগিব, অকমান প্ৰিমিয়াম হয়, 40ৰ ওচৰা-ওচৰি হ'ব। এইটো কি কোম্পানী? এইটো টাটা ষ্টিলৰ হয়, নিজৰ প্ৰডাক্ট আছে, ষ্টিল এণ্ড ষ্টাইল, টাটা ষ্টিলৰ হয়। এইখিনি চব নিউ কালেকশ্যন ন? নিউ কালেকশ্যন দেখাই দিছো আপোনালোকক। আচ্ছা, এইবিলাক খোলাৰ লগে লগে লাইট জ্বলিব। ধুনীয়া, একদম ধুনীয়া লাগিছে। আৰু স্পেচো যথেষ্ট আছে আৰু শক্তিশালী যথেষ্ট আছে ইয়াৰ। আপোনালোকে মামৰ ধৰা যিটো চিন্তা থাকে আমি এটা আলমিৰা ল'লে, সেইটো নাই মানে। 2 ডোৰৰ আলমিৰা একদম ইয়াত কালেকশ্যন যথেষ্ট আছে। মন পচন্দৰ যিকোনো আপোনালোকে ল'ব পাৰিব। 2 ডোৰ বিলাকৰ প্ৰাইচ কিমান আছে মনোজ দা? 15,000 টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইচ। ডিছকাউণ্ট কৰি মেলি আপোনালোকে মানে 14,000 টকা মানত হয়তো পাই যাব পাৰে, যদি মানে প্ৰণৱৰ ভিডিঅ' লাইক শ্বেয়াৰ কৰি আহে। প্ৰিন্সি ফাৰ্নিচাৰত ফাইনেন্সৰ এভেইলেবল আছে। বাজাজ ফাইনেন্সত আপোনালোকে যিকোনো সামগ্ৰী ইয়াৰ পৰা ল'ব পাৰিব। আৰু বহুতে কৈ থাকে মানে অকল ডিব্ৰুগড় হলে ফাইনেন্স কৰিব পাৰিম, এনেও কিবা কথা আছে? তেনেকুৱা কোনো কথা নাই। আপুনি অসমৰ যিকোনো ঠাইৰ পৰা ফাইনেন্স কৰিব পাৰে, কিন্তু তাৰ কাৰণে ভাল লাগিব চিভিলটো, মানে পান কাৰ্ড আধাৰ কাৰ্ড লৈ আহিলেও হৈ গ'ল। আৰু এয়া চব ডাইনিং একদম ধুনীয়া ধুনীয়া একদম কালেকশ্যন ৰাখিছে নিউ ইয়েৰৰ। আৰু এয়া বৌদ্ধদেৱৰ প্ৰতিমূৰ্তি এভাগো ৰাখিছে। এইটোতো দি নিদিয়ে ডাইনিংখনৰ লগত? ডাইনিংখনৰ লগত নহয়, এইবিলাক শ্ব'পিচ হয়, আমি বিক্ৰীৰ বাবে ৰখা হৈছে। আৰু ডাইনিংখনৰ ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে? 6 সিটাৰ ডাইনিং এয়া 40,000 টকা আৰম্ভ হৈ যায়। আচ্ছা, ইয়াতে মই দুটা বস্তু বুজাই দিছো। এইটো 6 সিটাৰ আৰু ইফালে দেখাই দিব, এইটো 6 সিটাৰ, ঠিক আছে। ইয়াৰ অকমান দামটো বাঢ়ি যাব। এইটো কাৰণে বাঢ়ি যায়, এইটো ফুল ফ্ৰেমত আছে।
এই বস্তুটো ফুল ফ্ৰেমত আছে এই গোটেইখিনি ইয়াৰ ওপৰত বহা আছে ইয়াৰে এইটো হাফ ফ্ৰেমত আছে এইটো কাৰণে অকণমান ইয়াৰ দামটো বেছি হৈ যাব বাকি 40,000 টকাৰ পৰা আমাৰ ডাইনিংটো ষ্টাৰ্ট আৰু ইয়াত যিসমূহ কাঠ ব্যৱহাৰ কৰিছে এইবোৰ কি কাঠ ব্যৱহাৰ কৰিছে মনোজা ইয়াতে তিতা চপা আছে বনচুম আছে ভাল এক ক্লাছ কাঠ আছে আৰু যদি চেগুন লাগে চেগুনো পাব চিচো লাগে চিচো পাই যাব যি বিচাৰে গ্ৰাহকক হেয়া দিব কাৰণে চেষ্টা কৰে আৰু এখন ইয়াৰ নিউ কালেকচন 2026 ৰ ইয়াৰ হৈছে এইটো সোনেক্স মাৰ্বলৰ হয় হয় আৰু ইয়াৰ প্ৰাইচ আৰু এটা আমি এইটো টেবুলত এইটো ডিজাইনটো এইটো আপুনি এক্সট্ৰাকে ল'ব পাৰিব ইয়াতে ৰাখি দিছো যিকোনো মানে আপুনি ডাইনিঙত এইটো ইউজ কৰিব পাৰে ইয়াৰ প্ৰাইচ কিমান আহিছে এখন ডাইনিঙত এইটো সোনেক্স মাৰ্বলৰ হয় এই চেয়াৰ খিনি লগাই এখন চেগুনৰ হয় এইখিনি আপোনাৰ লাখ টকাৰ ওচৰ হ'ব আৰু পিঞ্চি ফাৰ্নিচাৰ যিসমূহ ফাৰ্নিচাৰ আছে এইবিলাকৰ গ্যাৰান্টি ৱাৰেণ্টি কি থাকে অকণমান হয় আমাৰ প্ৰত্যেকটো কাঠৰ সামগ্ৰীতে মিনিমাম 5 ইয়াৰ্ছ ৰিপ্লেচমেণ্ট গেৰেণ্টি থাকিব ইয়াৰ অৰ্থ এইটো হ'ল যদি আপোনাৰ ক'ৰবাত ঘূণ পোক লাগে মেনুফেকচাৰিংলি বস্তুটো ভাঙি যায় তাত কোনো ইফ বাট নাই আমি সিধা ৰিপ্লেচ কৰি দিম আৰু এইটো মুখেৰে কোৱা নহয় আমি লিখিতত দিম পিঞ্চি ফাৰ্নিচাৰ লোকেশ্যনটো হৈছে ডিব্ৰুগড় জিলা বৰবৰুৱা তেওঁলোকৰ দুটা ব্ৰাঞ্চ আছে এটা আছে ধেমাজি চিলাপথাৰ আনটো হৈছে ডিব্ৰুগড় জিলা বৰবৰুৱা মই যিটোত আছো আৰু আপোনালোকে বৰবৰুৱা বেংক অফ ইণ্ডিয়া দেখিব আৰু বেংক অফ ইণ্ডিয়াৰ অপজিটে আপোনালোকে দেখিব পিঞ্চি ফাৰ্নিচাৰ নিউ ইয়েৰৰ একদম ধামাকা অফাৰ বৰ্তমান ইয়াত আৰম্ভ হৈ আছে প্ৰত্যেকটো ফাৰ্নিচাৰ সামগ্ৰীতে 30% ডিছকাউণ্ট দিছে আৰু প্ৰত্যেকটো সামগ্ৰীতে তেওঁলোকে ৰাখিছে এটা আকৰ্ষণীয় উপহাৰ গতিকে নিউ ইয়েৰত যদি আপোনালোকে ভাবি আছে আপোনালোকৰ সপোনৰ ঘৰখন ফাৰ্নিচাৰ সামগ্ৰীৰে ভৰাই তুলিম বুলি তেনেহ'লে আহক পিঞ্চি ফাৰ্নিচাৰলৈ